হ্যালো বন্ধুসকল, আজি এটা স্পেচিয়েল দিন 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন্স ডে। প্ৰতি বছৰে ফেব্ৰুৱাৰী 14 তাৰিখে আমি ভেলেণ্টাইন্স ডে পালন কৰোঁ। ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহটোৰ পৰা আচলতে কি হয়, আপোনাৰ দ্বিতীয় সপ্তাহটো এটা ৰঙীন সপ্তাহ বুলি ক'ব লাগিব। প্ৰেমৰ সপ্তাহ হয়, কাৰণ এই প্ৰেমৰ মানে ডেকা চলিলে বিৰাট ভাল পায় এইটো সপ্তাহ, প্ৰেমৰ যে। কিন্তু কথাটো হৈছে আপোনাৰ কিছ ডে, ৰ'জ ডে, ভেলেণ্টাইন্স ডে, গোটেইখিনি বস্তু এই ফেব্ৰুৱাৰী এই সপ্তাহটোতে পৰে। আৰু আচলতে আমি কি প্ৰেমিক বা প্ৰেমিকাৰ বাবে আচলতে ভেলেণ্টাইন্স ডে বুলি আমি ভাবিব নোৱাৰোঁ, কাৰণ আমি যিসকল মানুহক ভাল পাওঁ, মৰম কৰোঁ, সেইসকলৰ উপলক্ষে ভেলেণ্টাইন্স ডেটো উদযাপন কৰা হয়। আৰু প্ৰথম কথা হ'ল, আমাৰ ইয়াতেতো এইটো বস্তুৰ প্ৰচলন নাছিল। প্ৰথম যেতিয়া ভেলেণ্টাইন্স ডে সেয়া কৰা গৈছিল, প্ৰথমতে আপোনাৰ হৈছিল কি, আপোনাৰ ইউৰোপৰ দেশবিলাকত ভেলেণ্টাইন্স ডেটো পালন কৰা গৈছিল। কিন্তু আজিকালি কি হয়, আমাৰ চব দেশ মাখাই আজিকালি ভেলেণ্টাইন্স ডে পালন কৰে। ভেলেণ্টাইন্স আগতে আমাৰ আটাহঁতে, ককাহঁতে, আইতাহঁতে আমাৰ বা দেউতাহঁতে, মাহঁতে আমাক কাহিনী কৈছিল। কাহিনী কৈ আমাৰ টোপনি নিয়াইছিল, বা আমি কিবা বদমাছ কৰিলে পঢ়বা নেগিলে আমাক কাহিনী কৈছিল। আজি মই আপোনালোকক এটা কাহিনী ক'ম। কাহিনী মানে এইটো সঁচা ঘটনা এটা ক'ম। এই ভেলেণ্টাইন্স ডেটোৰ ওপৰতে মই কাহিনী এটা ক'ম। মানে কি 14 ফেব্ৰুৱাৰীটো কিহৰ কাৰণে ভেলেণ্টাইন্স ডে হিচাপে পালন কৰা হয়, ইয়াৰ এটা সঁচা কাহিনী আছে, যিটোৰ কাৰণে 14 ফেব্ৰুৱাৰীত আমি ভেলেণ্টাইন্স ডে পালন কৰোঁ। এটা মানে মৰ্মান্তিক এটা প্ৰেমৰ কাহিনী, বম প্ৰেম, একদম প্ৰেমত পাগলা প্ৰেম একদম। ভেলেণ্টাইন এই নামটো আপোনালোকে মনত ৰাখিব, এজন শান্ত মানুহৰ প্ৰেম কাহিনী। গতিকে আপোনালোকে এই ভেলেণ্টাইন যিটো 14 তাৰিখৰ ভেলেণ্টাইন ডেটো পতা হয়, এইটো আচলতে এজন মানুহৰ নামত পতা হৈছিল। মানুহজনৰ নাম আছিলে ভেলেণ্টাইন। তেওঁ মানে কি প্ৰেমৰ যিটো কাহিনী তেওঁৰ আৰম্ভ হৈছিল, প্ৰথমৰ পৰাই বৰ দুখময় আছিল। তেওঁ ৰোমৰ এখন দেশত বাস কৰিছিল। ৰোমত তেওঁ এই 3য় শতিকা মানত এইটো বস্তু আৰম্ভণি হৈছিল। তেতিয়া কি হৈছিল, আপোনাৰ এই ৰজাজন, যিজন ৰজা আছিল, তেওঁ অত্যাচাৰী ৰজা আছিল। ৰজাজনৰ নাম আছিল ক্লাউডিয়াছ। এই ৰজাজন কি আছিল, আপোনাৰ তেওঁ বিশ্বাস কৰিছিল যে কি, এজন বিবাহিত মানুহতকৈ এজন অবিবাহিত মানুহে মানে যুদ্ধত বেছি ফলপ্ৰসূভাৱে মানে বুদ্ধিসত্তাৰে তেওঁ মানে পাৰ্গতশালী কৰিব পাৰে, বা তেওঁ যুদ্ধত জিকিব পাৰে। সেইকাৰণে তেওঁ মানে কি এটা আইন বনাই দিছিল যে মোৰ দেশত কোনো বিয়া পাতিব নোৱাৰিব, কোনো প্ৰেম কৰিব নোৱাৰিব। আৰু এই বস্তুটো লৈ তেওঁলোকৰ যিখিনি সৈন্য আছিল, বা তেওঁলোকৰ যিখিনি মানুহ সমাজত বাস কৰিছিল, গোটেইখিনিয়ে বিৰোধিতা কৰিছিল। কিন্তু এটা বস্তু কি, তেওঁলোকে ৰজাৰ ভয়তে তেওঁলোকে এই বস্তুটো প্ৰকাশ কৰিব পৰা নাছিল যে তেহঁতে বিয়া পাতিব খুজিও তেহঁতে বিয়া পাতিব নোৱাৰে। কিন্তু শান্ত সুস্থ ভেলেণ্টাইনে এই ৰজাৰ যিটো অন্যায় চলি আছিল, এইটোক মানে একদম সমৰ্থন কৰা নাছিল। তেওঁ মানে কি কৰিছিল, তেওঁ যিবিলাক সৈন্য বা যিবিলাক মানুহে মানে প্ৰেমত পৰিছিল বা বিয়া পাতিব বিচাৰিছিল, তেওঁ মনে মনে বিয়া পাতিছিল। আৰু তাৰে কিছুমানে কি কৰিছিল, ভেলেণ্টাইনৰ ওচৰত আহি কৈছিল, কওঁতে কি কৰে, ভেলেণ্টাইনে মনে মনে বিয়া পাতি দিছিল আৰু। কিন্তু এটা কথা কি, সঁচা কথা কোনোদিন লুকে নাথাকে। এই বস্তুটো কি হ'ল, আপোনাৰ ৰজাজনে পিছত গম পাই গ'ল যে ভেলেণ্টাইনে এনেকৈ মনে মনে এগিলে বিয়া পাতি দেই। সেই বস্তুটো মানে ৰজাই গম পাই গ'ল। ৰজাই গম পোৱা মানে কি, ৰজাৰ আদেশটো তেওঁ অমান্য কৰিলা। অমান্য কৰাৰ লগে লগে তেওঁক কি কৰিলে, শাস্তি বিহিলা। শাস্তিত কি কৰিলে, তেওঁক মানে জেলত ভৰাই দিলা, যে তেওঁৰ ফাঁচি হ'ব। তেওঁক জেলত ভৰাই দিয়া গ'ল। ভেলেণ্টাইনে জেলত মৃত্যুৰ তাৰিখলৈকে অপেক্ষা কৰি আছিল। আৰু তেনে পৰতে মানে কি হ'ল, তেওঁ জেইলৰ এষ্টেৰিয়াছ বুলি এজন জেইলৰ, তেওঁ মানে ভেলেণ্টাইনৰ ওচৰলৈকে সহায় এটা বিচাৰি আছিল। মানে আগতে ৰোমৰ মানুহবিলাকে কৈছিল কি, তেওঁৰ দিনত আৰু ৰোমৰ মানুহবিলাকে কৈছিল কি, ভেলেণ্টাইনৰ এনেকুৱা এটা শক্তি আছে, যিটো শক্তিৰ সহায়ত তেওঁ মানে কি বিভিন্ন ৰোগ তেওঁ ভাল কৰি দিব পাৰে। আৰু এই বস্তুটো সেই জেইলৰজনে গম পাইছিল। গম পোৱাৰ পিছত কি কৰিছিল, তেওঁৰ এজনী ছোৱালী আছিল, যিজনী ছোৱালী অন্ধ আছিল। আৰু সেই অন্ধ ছোৱালীজনীক যেতিয়া ভেলেণ্টাইনৰ ওচৰত লৈ আহিল, তেতিয়া মানে কি ভেলেণ্টাইনে এই অন্ধ ছোৱালীজনীৰ মানে ভাল কৰি দিছিল। তেওঁ মানে দেখা পোৱা হৈছিল, ছোৱালীজনী দেখা পোৱা হৈছিল। আৰু এই ছোৱালীজনী আৰু এই ভেলেণ্টাইনৰ মাজত এটা প্ৰেমৰ সূত্ৰপাত ঘটিছিল। মানে ছোৱালীজনীয়ে যেতিয়া চকুৰে দেখা পোৱা হ'ল, তেতিয়া তাৰ কাৰণে খাদ্যবস্তু বা কিবা কিবি লৈ আহে, খবৰ ল'ব আহে। এনেকুৱা কৰোঁতে সিহঁতৰ মাজত কেতিয়া প্ৰেম হ'ল, সিহঁতে নিজেই গম নাপালে। আৰু যেতিয়া তেওঁৰ ফাঁচীৰ সময় আৰু আগবাঢ়ি আহিল, বা ফাঁচী তেওঁৰ হ'বই, বিধিৰ লিখনটো কোনো খণ্ডন কৰিব নোৱাৰে। ফাঁচীত যেতিয়া 14 ফেব্ৰুৱাৰী লাষ্ট তেওঁৰ যিদিনা ফাঁচীৰ দিন, সেইদিনা তেওঁৰ চিঠিখনত মানে কাগজ টুকুৰাত লিখিছিল যে তোমাৰ ভেলেণ্টাইন।
তোমাৰ ভেলেণ্টাইন বুলি তেওঁ লিখিছিল। ভেলেণ্টাইনৰ এই ত্যাগৰ বাবে 14 ফেব্ৰুৱাৰীটো গোটেই বিশ্বতে ভেলেণ্টাইন ডে হিচাপত পালন কৰা হয়। আৰু আজিৰ দিনটোতে কি হয়, প্ৰেমিক প্ৰেমিকাবিলাকে ফুল দিয়ে, উপহাৰ দিয়ে, বিভিন্ন বস্তু দিয়ে। আৰু এইটোৱে আছিল ভেলেণ্টাইনৰ প্ৰেমৰ কাহিনী। যদি মানে চেনেলটোত আপোনালোকে নতুন, তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড বেলত তলে বেলৰ বুটামটো টিপি দিব। থেংক ইউ।